এইটো খেলা বৰপেটা ৰোডতো এনেকৈ অবৈধ খেলা হৈছিল, আমাৰ বিষ্ণুপুৰতো এইখিনি খেলা হৈছে। হোৱাৰ পিছত আমি টিকেটটো পইচা দি লৈছোঁ। হোৱাৰ পিছত যেতিয়া খেলাখন হ'ল তেতিয়া প্ৰাইজ লাগিল আমাৰ নামত। এতিয়ালৈকে আমি প্ৰাইজটো পোৱা নাই। এনেকুৱা অবৈধ খেলা চলি আছে, এইটো চৰকাৰে কিবা কৰিব লাগে, কঠিন শাস্তি দিব লাগে, মোৰ প্ৰাইজটো পাব লাগে সোনকালে। কি প্ৰাইজ আছিল? এই টেবলেট বাছ এখন ফাৰ্ষ্ট প্ৰাইজ। এইখিনি কথা ইমান দিন হৈ গ'ল, আজি দিব কালি দিব সেনেকা কৈ আমি খালি পিছুৱাই হৈ আছে। সেইটো মানে অনুৰোধ কৰিছোঁ চৰকাৰৰ সন্মুখত পাব লাগে আমাৰ প্ৰাইজখিনি। কাৰ উদ্যোগত পাতিছিল খেলাখন? খেলাখন এইটো শিৱ মন্দিৰ কমিটি বুলি এটা আছে বিজপানী, সেই কমিটিৰ খেলা হয়। সভাপতি সম্পাদক কোন আছিল? এতে লিখা আছে সুজন মণ্ডল আছে, ৰমেশ দাস আছে, কমল চন্দ্ৰ মণ্ডল আছে, তিনিজন আছে। তাৰমানে লটাৰী খেল পতা মানুহখিনি অবৈধভাৱে পাতিছিল? অবৈধ, কোনো নিয়ম কাৰণ নাই। টিকেটো সেনেকৈ বেচিছে। যেতিয়া আমি কাউণ্টাৰৰ পৰা ল'ব গৈছোঁ তেতিয়া 400 টকা বুক, বাহিৰত 200 টকা 250 টকা বেচাইছে। আমি য'তে কম পাম তাৰে পৰাই ল'ম, সেনেকৈ লৈছোঁ। মই বাহিৰৰ পৰা লৈছোঁ, সেনেকুৱা হৈছে। এতিয়ালৈকে প্ৰাইজটো কিবা কৰা নাই। আমি বহুত দিন লগ কৰিছোঁ যে প্ৰাইজটো লাগে বুলি, একো উত্তৰ দিয়া নাই। কালি দিম এনেকুৱা দিম ডেট দিছে, একো দিয়া নাই এতিয়ালৈকে। সেনেকৈ চলি আছে। সেইটো সোনকালে কিবা আমাৰ চৰকাৰক কৈছোঁ প্ৰাইজটো পাব লাগে। কিমান তাৰিখে হৈছিল খেলাখন? সেইটো 10/7/2022 সেই টাইমত খেলাটো হৈছিল। জড়িত এনেকুৱা হৈছে। খেলাখন অবৈধ হৈছে একেবাৰে, মানে তাহোন 3জনে জানে, ছেক্ৰেটাৰী প্ৰেচিডেণ্ট। সেইটো ইয়াত লিখা আছে সুজন মণ্ডল, ৰমেশ দাস আৰু কমল চন্দ্ৰ মণ্ডল। কোনো ব্যৱস্থা লোৱা নাই এতিয়ালৈকে। বহুত দিন হৈ গ'ল, আজি একো ব্যৱস্থা লোৱা নাই। আমি নিজেও তাহক লগ কৰি গৈছোঁ যে প্ৰাইজটো আমাৰ লাগে, তাহোনো কোনো উত্তৰ দিয়া নাই। ডেট দিছিল কেইদিন আগত যে ইমান তাৰিখত দিম, 1 তাৰিখত দিম, 10 তাৰিখত দিম, এনে 2টা 3টা ডেট দিছে, একো কৰা নাই এতিয়ালৈকে। এনেকৈ আছে। এইটো চৰকাৰে সোনকালে ব্যৱস্থা কৰিব লাগে আৰু আমাৰ প্ৰাইজটো পাব লাগে। উল্টা কেছ কৰিছে। সেইটো কি বুলি আনপেড বুলি কেছ কৰিছে। আমি টিকেটটো যেতিয়া প্ৰাইজ মাৰাৰ পিছত ইমান সোনকালে কৰা নাই, কেইদিনমান পিছত কৰিছে, আনপেড বুলি কেছ কৰিছে। এনেকুৱা পইচা মই কেছ পইচা দি লৈছোঁ, আৰু যাৰ পৰা লৈছোঁ তাৰ লগত ফটো আছে মোৰ। এনেকুৱা এজনৰ পৰা লৈছোঁ। এইখিনি 2022 চনত আমাৰ বিজপানী কালি শিৱ মন্দিৰ সাহায্যত এটা খেলা পাতিছিল। সেই খেলখনৰ সভাপতি আছিল সুজন মণ্ডল, লগতে ৰমেশ দাস সম্পাদক, আৰু লগত কেচিয়াৰ আছিল কমল মণ্ডল। এই 3জন মানে আমাৰ বিষ্ণুপুৰৰ মানুহ আছিল। বাহিৰৰ পৰা আহি ইয়াত খেলা পাতিছে আৰু খেলটো হৈছে। খেল হোৱাত আমি জাজমেণ্ট হিচাপে আছিলোঁ, আৰু 9জনমান আছিল। আমি টোটেল 10জনমান জাজমেণ্ট আছিলোঁ। জাজমেণ্ট হিচাপে খেলটো আমি পৰিচালনা কৰা হৈছে। খেলখন ভালদৰে হৈছে। হোৱাৰ পিছত প্ৰাইজ দিম বুলি কৈছে, তেখেতৰ পৰা এই এপ্লিকেশ্যন লৈছে আৰু জেৰক্স কপি লৈছে, ভোটাৰ ID লৈছে। লোৱাৰ পিছত 25 তাৰিখ লাষ্ট ডেট আছিল, আমি 25 তাৰিখে ছাবমিট কৰিছোঁ। কৰাৰ পিছত কৈছে যে এইটো আমি 2 তাৰিখৰ ভিতৰত আপোনালোকক আমি প্ৰাইজটো দিম। এনেকুৱাকৈ ভোটাৰ ID লৈ গৈছে। লৈ যোৱাৰ পিছত মহেশ বিশ্বাসৰ নামত তেখেতে উল্টা আৰু কেছ কৰি দিছে। তাৰ কাৰণে আমি ভাবোঁ যে এই খেলটো যিটো হৈছে, ইটো এটা চক্ৰান্ত চলি আছে যে অভিজিৎ কৰ্মকাৰ, সি এজন মালিক। মানে যোৱা বৰপেটাত যিটো খেলা হৈছে, তেখেত মালিক আছিল, ইয়াতেও মালিক আছিল। আৰু বৰপেটাতো এনেকুৱা সভাপতি সম্পাদক, আৰু আমাৰ ইয়াতেও মানে লোকাল এৰিয়াৰ সম্পাদক সভাপতি বনাই তেখেতে যিটো অসমত সাৰা অসমত চক্ৰান্ত চলাই আছে। মই ভাবোঁ এইটো অতি সোনকালে এই চৰকাৰক অনুৰোধ জনাওঁ যে এই চক্ৰক মানে কেনেকৈ শাস্তি দিয়া যায়, আৰু যিসকলক এৰেষ্ট কৰিছে সেইসকলক সাজা দিব লাগে। আৰু মই এইটো জাজমেণ্ট হিচাপে বিষ্ণুপুৰৰ হিচাপে মই ক'ম, মহেশ বিশ্বাসৰ টিকেট যিটো ফাৰ্ষ্ট প্ৰাইজ মাৰিছে, এইটো অতি সোনকালে যেন তেখেতে পায়, এইটো প্ৰশাসনৰ পৰা যেন ব্যৱস্থা লয়, এইখিনি কওঁ। আৰু তেখেতে যিটো আমাৰ বিষ্ণুপুৰৰ পৰিৱেশ বিনষ্ট কৰিছে, যে আমাৰ বিষ্ণুপুৰৰ নাম লৈ খেলা দি বিষ্ণুপুৰত দি যেনেকুৱা এটা বদনাম সৃষ্টি কৰিছে, আমি বিষ্ণুপুৰবাসী হৈ মানে এনেও লাজ পাইছোঁ যে আমাৰ বিষ্ণুপুৰৰ বদনাম হৈছে খেলা পাতিছে বেলেগৰ মানুহ, বাসুগাঁৱৰ মানুহ। এইটো আমি বিৰাট নিন্দনীয় যে এনেকুৱা ঘটনা আমাৰ এই বিষ্ণুপুৰত যেন আৰু নহয়। আৰু আমি এইটোৱে আশা ৰাখোঁ যে মহেশ বিশ্বাসৰ প্ৰাইজটো যেন পায়।